राजनैतिक इस्यु हिसाबै बेखौ लादों एगार' बर' समाजनि आफादगिरि बुंनाय बायदि राजनैतिक मुलाम्फानि थाखायनो जोंनि सरकारफ्रा आरो पलिटिकेल पार्टिफ्रा बेबायदि खामानिखौ मावो। PIL অনুসৰি দৰংগা মেলাত যিবিলাক বেদখলকাৰী আছে এইবিলাকক উচ্ছেদ কৰিব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিছে। কাৰণ আমি জানো নেপালী মানে গোৰ্খা নহয়, গোৰ্খা মানে নেপালী নহয়। বিটিআৰ চৰকাৰে যোৱা 4 জানুৱাৰী তাৰিখত এটা সিদ্ধান্ত লৈছিলে, যিটো সিদ্ধান্তই গোটেই জনজাতিসকলক এটা বিপদৰ সূচনা কৰিছে আৰু জনজাতিসকল ভয় খাইছে। ইয়াৰ কাৰণটো হ'ল যে ইতিমধ্যে বিটিচি অঞ্চলত অবৈধ প্ৰব্ৰজনকাৰী লাখ লাখ প্ৰৱেশ কৰিছে আৰু তাৰ বিনিময়ত কি আছে, বিটিচি অঞ্চল বিপদৰ সূচনা হৈছে। জনজাতিসকল যেনেধৰণে ইয়াত বসবাস কৰিব লাগে তেনেদৰে থাকিব পৰা নাই, কাৰণ অবৈধ প্ৰব্ৰজনকাৰী বাংলাদেশী বা অন্যান্য জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ ইয়াৰ ভূমিবিলাক বেদখল চলাই আহিছে। ইয়াৰ উপৰিও আমাৰ যিবিলাক DC, SDC, কানানগু, মণ্ডল তেওঁলোকেতো মানে বহুতো চিঠা নামজাৰিৰ জৰিয়তে আমাৰ জনজাতিসকলৰ মাটি অবৈধভাৱে হস্তান্তৰ কৰিছে, যাৰ বিনিময়ত এতিয়া জনজাতিসকল নিজৰ ভূমিতে এতিয়া বিদেশীৰ দৰে হ'ব লগা হৈছে। ইয়াৰ উপৰিও আমি আশা কৰিছিলোঁ যে BTC চৰকাৰে আমাৰ জনজাতিসকলৰ সমস্যাবিলাক সমাধান কৰিব। BTC চুক্তি 3বাৰ হ'ল, 3 ধৰণৰ চৰকাৰ গঠন হ'ল, তেওঁলোকৰ মানে ট্ৰাইবেলসকল বহুত আশাবাদী আছিল। কিন্তু বৰ্তমানৰ যিটো চৰকাৰ BTC চৰকাৰ, তেওঁ যোৱা 4 জানুৱাৰী 4 তাৰিখে যিটো এটা সিদ্ধান্ত আনিছে সেইটো আমাৰ কাৰণে অতি দুখৰ বিষয় হৈ পৰিছে যে নেপালীসকলক মানে গোৰ্খা হিচাপে যিটো চিনাক্ত কৰি ভূমিৰ যিটো মানে অধিকাৰ সেইটো দিব বিচাৰিছে, সেইটো কিন্তু অবৈধ কাৰ্য। কাৰণ আমি জানো নেপালী মানে গোৰ্খা নহয়, গোৰ্খা মানে নেপালী নহয়, কিন্তু নেপালীসকলে ভূমিৰ অধিকাৰৰ কাৰণে নিজকে গোৰ্খা বুলি চিনাকি দিবলৈ আৰম্ভ কৰিছে। অসমত মই দেখিছোঁ বহুতজনে সিহঁতৰ মাজত বিতৰ্ক চলিছে যদিও তেওঁলোকে মানে কিতাপ পত্ৰত মানে উল্লেখ কৰিছে নেপালীসকলে গোৰ্খা। তাৰমানে নেপালীসকল যদি সম্পূৰ্ণভাৱে গোৰ্খা হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ অধিকাৰ পাব। আৰু আমি জনাত নেপালীসকলৰ দ্বৈত অধিকাৰ আছে, তেওঁলোকৰ নেপালতো মানে স্থান আছে আৰু অসমতো স্থান আছে। তেনেধৰণে লাখ লাখ নেপালীসকল ইয়াত আহি আছে। গতিকে কালি যদি নেপালীসকলক যদি গোৰ্খা হিচাপে চিনাক্ত কৰা হয় তেতিয়াহ'লে কি হ'ব, লাখ লাখ নেপালীসকল ইয়াতে BTCত বসবাস কৰিব আৰু জনজাতিসকলৰ যি অধিকাৰ সেইটো সৰ্ব কৰিব। গতিকে আমি BTC চৰকাৰক অনুৰোধ জনাইছোঁ, এই যিটো সিদ্ধান্ত এই সিদ্ধান্ত বাতিল হ'ব লাগে। কাৰণ এইটো মানে আমাৰ যিটো সংবিধান, দশম অধ্যায়ৰ যিটো সংবিধান, এই মানে সংবিধানত যিটো উল্লেখ আছে তাতে যিটো মানে নিয়ম সেই নিয়মৰ যিটো বাহিৰ। গতিকে সেইকাৰণে BTC চৰকাৰে ইয়াৰ ওপৰত মানে পুনৰীক্ষণ হ'ব লাগে। ইয়াৰ উপৰি আমি দাবী এটা লৈছোঁ, কিছুমান দাবী আমি সাব্যস্ত কৰিছোঁ যে ইতিপূৰ্বে PIL অনুসৰি দৰংগা মেলাত যিবিলাক বেদখলকাৰী আছে এইবিলাকক উচ্ছেদ কৰিব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিছে। কিন্তু আমাৰ BTC চৰকাৰে ইমানখিনি পাৱাৰ হোৱাৰ পিছতো সেইটো কৰা নাই। গতিকে সেইটো অতি সোনকালে কৰিব লাগে। BTR অন্তৰ্গত সকলো বেদখলকাৰী মানে উচ্ছেদ কৰাটো অতি প্ৰয়োজন। এতিয়া বনভূমি আইনৰ কথাটো আমি ইতিমধ্যে আগতেও আমি দাবী জনাইছোঁ যে বনভূমিৰ যিসকল জনজাতি বসবাস কৰি আছে তেওঁলোকক অধিকাৰ দিব লাগে বা মাটিৰ পট্টা দিব লাগে। এইটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এটা বিশেষকৈ মানে BTCত ডাঙৰ সমস্যা এটা হৈছে চিঠা নামজাৰি। চিঠা নামজাৰিৰ জৰিয়তে মানে অন্যান্য অসংৰক্ষিত মানে যিবিলাক মানুহ আছে তেওঁলোকৰ মানে নামলৈ ট্ৰাইবেলৰ মাটিবিলাক হস্তান্তৰ হৈ আছে। মণ্ডল,
কানানগো SDC বিশেষকৈ এইটোত মানে বেছি জড়িত হৈ আছে ইতিমধ্যে আমি জানিব পাৰিছোঁ 2 দিনতে যে গড়েশ্বৰ সাৰ্কল অফিচাৰজনে বড়ো মানুহৰ বহুতো মাটি অসংৰক্ষিত মানুহ লৈ মানে চিঠা নামজাৰিৰ জৰিয়তে মানে মাটি হস্তান্তৰ কৰি আছে যিটো অবৈধ কাৰ্য গতিকে BTC চৰকাৰে ইয়াৰ ওপৰত নজৰ দিব লাগে আমাৰ EM ৰঞ্জিত বসুমতাৰী তেখেতে বহুত কথা কৈছিল যে আমি আমাৰ BTCৰ ওপৰত নজৰ ৰাখিছোঁ BTCৰ মাটি ভূমিৰ সুৰক্ষাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ আমি দেখিছোঁ যে তেখেতেতো আমাৰ ট্ৰাইবেলকহে মানে ট্ৰাইবেলৰ মাটিৰ পৰা খেদিছে কিন্তু অসংৰক্ষিত যিবিলাক মানুহে বেদখল কৰি আছে তেখেতে এইবিলাক কাম কৰা নাই গতিকে সেইটো কথা আমি তীব্ৰভাৱে তেখেতক মানে হেৰি কৰোঁ কাৰণ তেখেতে এইটো বিবেচনা হ'ব লাগে কৰিব লাগে গতিকে যিসকল SDCয়ে চিঠা নামজাৰি কৰি ট্ৰাইবেলৰ মাটি হস্তান্তৰ কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে আইনগত ব্যৱস্থা ল'ব লাগে আৰু যিমান মাটি হস্তান্তৰ হৈছে আগতেও হৈছে এতিয়াও হৈ আছে এইবিলাক বাতিল হ'ব লাগে ইয়াৰ উপৰিও যদি BTCক যদি মাটি দিব লাগে আমাৰ যিটো আইন মতে 1951 চনৰ যি ভোটাৰ তালিকা এই ভোটাৰ তালিকাৰ লিগেসি অনুসৰি চাইহে মাটি দিব লাগে গতিকে আমাৰ যদি মানে লিগেসি অনুসৰি যদি মাটি দিয়ে গতিকে আমাৰ ট্ৰাইবেল সংঘে ক'ব লগা আমাৰ একো নাই আৰু তেওঁ মানে আইনগতভাৱে পাব গতিকে আমি দাবী জনাইছোঁ BTC চৰকাৰে এই কামৰ ওপৰত নজৰ দিব লাগে নতুনকৈ নতুন সমস্যাবিলাক সৃষ্টি কৰিব নালাগে মানে নেপালী গোৰ্খা এইবিলাকৰ যিটো সমস্যা এইবিলাকত সোমাব নালাগে মানে সোমাই আমাৰ BTCৰ সমস্যা বৃদ্ধি কৰিব নালাগে আমি ভাবোঁ আৰু মানে কেইটামান মানে সমস্যা আমি দেখিছোঁ যে তামুলপুৰ কুমাৰীকাটাৰ ৰামদেৱৰ নামত 1000 বিঘা হস্তান্তৰ কৰিছে ৰামদেৱৰ নামত যিটো মানে মাটি হস্তান্তৰ কৰিছে ট্ৰাইবেলৰ কি কামত আহিব ৰামদেৱে ঔষধ বিক্ৰী কৰিব তেওঁৰ লাভ হ'ব তেওঁৰ সতি সন্তান মানে এইবিলাক মানে লাভৱান হ'ব কিন্তু আমাৰ তামুলপুৰ ট্ৰাইবেলৰ বা গোটেই BTC ট্ৰাইবেলৰ কি হ'ব গতিকে সেইকাৰণে এই 1000 মাটি যিটো প্ৰদান কৰিছে এইটো ওপৰত পুনৰীক্ষণ হ'ব লাগে আৰু অতি সোনকালে এইটো বাতিল হ'ব লাগে কাৰণ যদি বাতিল নকৰে তেতিয়াহ'লে আমাৰ জনজাতি ৰাইজৰ BTC অঞ্চলত ক্ষতি হ'ব আৰু ইয়াৰ জৰিয়তে কি হ'ব হাজাৰ হাজাৰ অবৈধ মানে বাহিৰৰ পৰা BTC অঞ্চলত সোমাব ৰামদেৱৰ অনুষ্ঠানত সোমাব আৰু আমাৰ সমস্যা বৃদ্ধি হ'ব বাহিৰৰ পৰা আহিব দুদিন পিছত থাকিব তেওঁক আকৌ ভোটাৰ তালিকাত নাম সোমাই দিয়ে ভোটাৰ তালিকাত নাম সোমোৱাৰ লগে লগে কি হৈছে আমাৰ যিবিলাক বেলেঞ্চ ব্লক আছে বেলেঞ্চ ব্লকবিলাকত মানে অজনজাতি মানুহবিলাক বৃদ্ধি পায় আৰু তাৰপিছত কি হয় আমাৰ যিটো ব্লকবিলাক কাটি দিয়ে আৰু তেনেকৈ আমাৰ মানে বেলেঞ্চ ব্লকবিলাকৰ সমস্যাটো বাঢ়িছে গতিকে আমি ভাবোঁ এইবিলাকৰ ওপৰত মানে BTC চৰকাৰে নজৰ দিব লাগে নতুন সমস্যা সৃষ্টি নকৰি আমাৰ আগতে যিবিলাক সমস্যা হৈ আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আশা ৰাখিছোঁ आंनियाव माबा जाहोन दं नामा होननानै दा जाहोनखौ जों बेखौनो सानो सरकारा राजनैतिक इस्यु हिसाबै बेखौ लादों सिगाङाव बर' समाजनि आफादगिरि बुंनाय बायदि राजनैतिक मुलाम्फानि थाखायनो जोंनि सरकारफ्रा आरो पलिटिकेल पार्टिफ्रा बेबायदि खामानिखौ मावो जाय खामानिखौ मावनायनि गेजेरजों जोंनि ट्राइबेल एबा थागिबिफोरनि गिदिर खहा जानो हागौ बे बाथ्राखौ बिथांमोना साननायनि सम मोना राजनैतिक स्वार्थनि थाखाय दा बेवहाय जों ट्राइबेल सुबुङा गिबियावनो प्रथमनिफ्रायनो बुंबाय थादों जे बर'नि जोंनि ट्राइबेलनि राजनैतिक हान्जाफ्रा ज' जानांगौ जोंनि ज' जानो रोङैनि थाखायनो दिनै गावनि ट्राइबेलनि भटआनो फोसाफोसि जानायनि थाखाय सोर बांसिन भट मोनगोन हारसानि भट ट्राइबेल नङै नन प्रटेक्टेड क्लासनि मानसिफोरनि भटारफोरनि भटखौ सोर बांसिन मोनगोन बिनि बाथि नांनायाव बिथांमोना बेफोरबायदि ट्राइबेलनि खहा जानाय थागिबि मानसिफोरनि खहा जानाय इस्युफोरखौ बिथांमोना लानो नागिरो बेनिखायनो जों होनदों जे ट्राइबेल एबा थागिबिनि राजनैतिक हान्जाफ्रा ज' जायोब्लानो जों रावनिबो आथिं सिङाव थानाङा आरो जोंनि राजनैतिक पार्टिफ्रा बेबायदि राजनैतिक इस्यु मुलाम्फा आदाय खालामनो थाखाय ट्राइबेलनि खहा जानो हानाय थागिबि मानसिफोरनि खहा जानो हानाय बेफोर इस्युखौ खालामनो गोनांबो जाहैया बेनिखायनो बे सोंनायनि फिननायाव जोंनि ट्राइबेलनि मा इउपिपिएल मा बिपिएफ बिथांमोनहा ज' जानानै जुदि राजनीति गेलेयोब्ला बेबायदि जोंनि ट्राइबेलनि थागिबि मानसिनि खहा जानो हानाय इस्युफोरखौ बिथांमोना लाबोना नटिफिकेसन होनो गोनांबो जाहैया मानोना जों जुदि ज' जायोबा ज' जायैनि थाखायनो दिनै बेफोर खामानिखौ सरकारा मावनो गोनां जाहैदों राजनीतिक स्वार्थखौ पूरन खालामनो थाखाय दिनैनि बे प्रेस मिटआव
जे बे आयदाजों लोगोसे जोंनि ट्राइबेलनि एबा बड'लेण्डआव थानाय राजनीतिक जेनाखि थागिबि मानसिफोरनि जे सृष्टि खालामनाय जेनाखि राजनीतिक पार्टी बिथांमोनखौ जों ज' जानानै राजनीति गेलेनानै जोंनि गेजेरावनो जोंनि थागिबि एबा ट्राइबेल एबा बर'नि गेजेरावनो खुंथाय गोहोखौ गोख्रोङै बड'लेण्डखौ सालायनो हानायनि थाखाय खौसे जानो थाखायबो जों दिनैनि प्रेसिडेन्टआव जों खावलायदों। जोंनि हाथारि बुंसिगोन बिटिसिआव ट्राइबेल बेल्ट एन्ड ब्लकआव जेनाखि नन प्रटेक्टेड क्लासनि मानसिफ्रा जाय मानसिफ्रा नटिफाइड नङा प्रटेक्टेड नङा बिथांमोनहा माब्लाबानिफ्रायनो जोंनि बे बिटिआर ट्राइबेल बेल्ट एन्ड ब्लकआव साग्लोबनानै दंखायो बिथांमोना गाग्लोबनानै दं। बुंनो थाङोबा ओरैबायदि दं माने 3 लाख 4 लाख बिघानि खाथियाव बेबायदि नन प्रटेक्टेड क्लासनि मानसिफ्रा जोंनि हायाव गाग्लोबनानै दं। बेखौ उच्छेद खालायनांगौ होननानै उच्छेद खालायनानै थागिबि मानसिफोरनि हाखौ उदां खालामनांगौ होननानै जों गोबां समनिफ्राय जों दावा दाबि खालामबोदों। सरकारा नाथाय जोंनि दावा दाबिखौ खोनासंबोआखै। लोगोसे प्रदुत कुमार बरा होननाय सासे व्यक्तिया गुवाहाटी हाइकर्टआव बिथाङा PIL होदों। जाय PIL नाम्बारा 78/2012 बे अर्डार मथेबो हाइकर्टनि बे अर्डार मथेबो BTC सरकारा एबा बिटिआर सरकारा उच्छेद खालामनो हायो गिनांगौ जेबो गैया। जेराव आइननि बाहाय मोनसे अस्त्र दंखायो जेराव हाइकर्टआ बाहाय अर्डार खालामखाबाय बे अर्डारखौ बेस खालामनानै बिटिआर सरकारा दिनैनि तारिखसिमहालागै मानि थाखाय उच्छेद खालायाखै बे जों थागिबि मानसिफोरनि थाखाय बर' मानसिफोरनि थाखाय ट्राइबेल मानसिफोरनि थाखाय दुखुनि बाथ्रा जानाय आरो गिनो गोनां बाथ्रा जानानै फैदों। जों मिथिदों 2024आव बिटिआर सरकाराबो हाइकर्टनि बे अर्डार मथे बिथांमोनहाबो उच्छेद खालायनाय जासिगोन होननानै बिथांमोनहाबो नटिफिकेसन होदोंमोन। नटिफिकेसन होनानैनो बिथांमोना थाबाय नाथाय उच्छेदा मानि थाखाय जायाखै बे जोंनि थाखाय मोनसे साननो हायै बाथ्रा जानानै फैबाय। थांनाय जुलाइ मासाव जों उच्छेदखौ थाबैनो खालामनांगौ हाइकर्टनि जेनाखि निर्देशना बे निर्देशनाखौ जालायनानैनो बिटिआर सरकारा उच्छेदखौ थाबैनो खालामदों। नङाब्ला जोंनि थागिबि एबा ट्राइबेल बर' मानसिफ्रा जोबोद खैफोद सिमानि खाथियाव सहैबाय। जों बेखौ बिटिआर सरकारखौ आरो PM रन्जित बसुमतारीखौ मानगोनां CM प्रमद बर' बिथांखौ जों अबगत खालामबावदोंमोन। बिथांमोनहा बिनि सायाव मोजां राहा लासिगोन होननानै जों खोथाबो होदोंमोन नाथाय खारजो खेथ्रआव दिनैसिम जों बिनि मोगथां महरखौ नुनो मोननाय जायाखै। दुखुनि बाथ्रा।